নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোৰে কেনেকুৱা খবৰ ৰঙালী বিহুৰ মই বহুত শুভেচ্ছা জনাইছোঁ সকলোকে আজি মই নিজৰ মোবাইলতে ফটো উঠি আছিলোঁ ভণ্টিয়ে উঠাই দিছিলে আকৌ মই ৰিলছো বনালোঁ সেইকাৰণে পিছফালে আপোনালোকে হয়তো জাপি দেখিছে আৰু গামোচা দেখিছে আৰু মানে মই বোলো আজি এই চেগতে মই এটা ভ্লগো বনাওঁ ভ্লগটো আচলতে আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে মই ৱৰ্ল্ড ৰেকৰ্ডত যে গৈছিলোঁ তেতিয়াৰ মানে ক্লিপছবিলাক মই এইটো ভ্লগত লগাম ভ্লগ বুলিও নহয় ডাইৰেক্ট লং ভিডিঅ' বুলিও ক'ব পাৰে আপোনালোকে চ' মানে মই যেতিয়া ৱৰ্ল্ড ৰেকৰ্ডত গৈছিলোঁ তেতিয়া মই ইউটিউব চেনেল খোলা নাছিলোঁ সেইকাৰণে ভাবিলোঁ এতিয়া হ'লেও মই ভিডিঅ'কেইটা আপলোড কৰোঁ মোৰ বহুত ইচ্ছা গৈ আছিল মোৰ আফচোচ মনত লাগিছিল যে মই তেতিয়া কিয় মানে ভ্লগ বনোৱা নাছিলোঁ মই কিবা ভিডিঅ' বনাবলৈ নহয় মই বেছি মানে ভ্লগ বনাব মোৰ মানুহৰ আগত বেছি ভ্লগ বনাই কিছুমান আছে নহয় যেনেকুৱা ইণ্ট্ৰভাৰ্ট পাৰ্চন লাজ লাগে ময়ো অলপ তেনেকুৱাই দিয়কচোন হ'লে মানে মই ভাবিছিলোঁ ভিডিঅ' বনাই মই ভইচ হ'লেও দিব পাৰিলোঁহেঁতেন কিন্তু মানে মই চান্সটো নাপালোঁ সেইকাৰণে মানে আজি হ'লেও মই বনাইছোঁ আৰু মই ডিটেইলছখিনি কৈ দিওঁ আপোনালোকেতো গম নাপায় যোনে গৈছে তেওঁলোকক বাহিৰে বাকীখিনিয়ে গম নাপায় সেইকাৰণে মই ডিটেইলছখিনি কৈ দিওঁ যে মানে আমি যেতিয়া ৱৰ্ল্ড ৰেকৰ্ডত গৈছিলোঁ ফাৰ্ষ্টৰ পৰা কৈ দিওঁ আমিনগাঁৱত আমি অডিশ্যন দিব গ'লোঁ চিলেক্ট হ'লোঁ পিছত আমাক 5 দিনতে আমিনগাঁৱতে ৰিহাৰ্চেল কৰাইছে 5 দিনত 3 দিন আমি আমিনগাঁৱত কৰিছোঁ আৰু 2 দিন আমি সৰুসজাত কৰিছোঁ তাৰে পিছত আমাক মেইন 4 দিন মানে আমি গৈছোঁ ডাইৰেক্ট সৰুসজাত আমি অসমৰ যিমান নাচনীৰ ঢুলীয়া আছে তেওঁলোকক লৈ গৈছে সকলোকে আৰু আমাক হোটেলত ৰাখিছিলে বন্দনা হোটেলত ৰাখিছিলে আৰু আমাক মানে বহুত ধুনীয়া আছিল হোটেলখন চাফ চিকুণো আছিল আৰু সেনেকৈ আমি গ'লোঁ তাতে বহুত ধুনীয়া লাগিছে ইমানবিলাক নাচনীৰ মাজত নাচিছোঁ মানে বেলেগ এটা এক্সপিৰিয়েঞ্চ কিন্তু অলপ আফচোচ লাগিছে বেছি মই ৰিলছ বনাবই নাপালোঁ জানেনে লাজ লাগিছিল মোৰ মেইন কথা মই কৈছোঁৱে ইণ্ট্ৰভাৰ্ট পাৰ্চন মই সেইকাৰণে মানে এতিয়া মানে মই ৰিলছ বনাওঁ ঘৰতে এতিয়া মই ৰিলছ বনাইছিলোঁ বিহু আহি পালেহি চ' এইটো ভ্লগ কিজানি আপোনালোকে বিহুৰ পিছতো পাব পাৰে চ' মই ক্লিপছবিলাক দেখাব ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব মই ভইচ দি দিম Day 1 Day 2 Day 3 Day 4 বুলি আমিনগাঁৱত বেছি কৰা নাছিলোঁ আমিনগাঁৱত ৰিহাৰ্চেল কৰা চ' মই কৈ দিম ভইচ দি দিম আৰু এই ফটোকেইখন আমিনগাঁৱত আমি উঠা ফটো হয় এয়া মানে Day 2 হয় এয়া Day 3 হয় Day 1 মানে উঠাই নহ'ল ফটো সেইকাৰণে মানে এয়া মানে আমিনগাঁৱৰ পৰা যে সৰুসজাত লৈ গৈছিল Day 4 তাৰে হয় এয়া Day 5 মানে বেলেগ দিনা আমি আহিছিলোঁ বেলেগ একদিন আমি কৰিছিলোঁ ৰিহাৰ্চেল এয়া আমি গোটেইবোৰ আৰু এইটো ক্লিপ মানে আমি আমিনগাঁৱত যেতিয়া ৰিহাৰ্চেল কৰি আছিলোঁ ফাইনেল ৰিহাৰ্চেলৰ দিনা হয় Day 5 আৰু এইটো ক্লিপ মানে আমিনগাঁৱৰ পৰা আমাক যিদিনা মই যে কৈছিলোঁ সৰুসজাক লৈ যোৱা বুলি সেইদিনাৰ হয় Day 4 আছিল চাপৰি বজা এই ক্লিপটো মানে আমিনগাঁৱত 3 দিন আমি কৰাৰ পিছত যেতিয়া আমাক 2 দিনৰ কাৰণে সৰুসজাত লৈ গৈছিল মানে Day 4 হয় আৰু আমাক এইটো ৰুমতে ৰাখিছিল মই আপোনালোকক দেখাই দিছোঁ মানে আমাক যিদিনা মানে আনিছিল হোটেলত সেইদিনাই মই এইটো ভিডিঅ' কৰি থৈ দিছিলোঁ আপোনালোকক দেখাম বুলি চাই লওক ৰুমটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইটো ক্লিপ Day 1 দিনা আমি এতিয়া মানে বাছত বহিছিলোঁ আৰু যাবৰ কাৰণে ফটো মই দেখাই দিছোঁ কাৰণ এয়া যাই পোৱাৰ পিছত আৰু তাৰপিছত এয়া মানে ঢোলটো যে আছিল আপোনালোকে দেখিছিলে সেইটোৰ আগতো ফটো উঠিলোঁ যাই পাই এনেদৰে ফটো দেখাইছোঁ কাৰণ ভিডিঅ' বনোৱাই নহ'ল Day 1 দিনা এটা বনাইছিলোঁ আৰু সেইটো আপোনালোকক দেখাইছোঁ মই এতিয়া ৰাতিও হৈ গ'ল ইমান মানে গৰম লাগিছে দেখিছেনে মুখবিলাক ঘামাই গৈছে এণ্ড দিছ ইজ দ্য Day 1 বম ৰেংক আৰু এই ক্লিপটো Day 1 হয় মানে 4 দিনৰ কাৰণে যে আমাক লৈ গৈছিল হোটেলত ৰাখিছিল তেতিয়া Day 1 হয় আৰু আমাক পিংক কালাৰৰ ব্লাউজ আৰু পিংক কালাৰৰ মেখেলা আৰু মুগা ৰিহা চাদৰ পিন্ধিব দিছিল মানে আমাৰ যিখিনি কামৰূপ ডিষ্ট্ৰিক্টৰ আছিল তেওঁলোকক এই ড্ৰেছটো দিছিল
ফটোকেইখন তেতিয়াৰ হয়, ডে' 2 হয়, 4 দিনৰ কাৰণে যে আমাক হোটেলত থকাকৈ যে নিছিল তেতিয়াৰ হয়। আমি গৈ পাই ভিগুদাকো লগ পাইছিলোঁ। এটা মই মিনি ভ্লগ বুলি ভিডিঅ' এটা বনাইছিলোঁ, আপোনালোকক দেখাইছোঁ বাৰু। ডে' 2ৰ ক্লিপ হয় এইটো। দিনৰ এয়া দৃশ্য আপোনালোকে চাব ভিডিঅ'ত। আৰু এই ক্লিপটো আমাক 4 দিনৰ কাৰণে যে লৈ গৈছিল, হোটেলত ৰাখিছিল, তেতিয়াৰ মানে ডে' 2ৰ হয়। আমাক কলা মেখেলা, কলা ব্লাউজ, মুগা ৰিহা পিন্ধিব দিছিলে। চ' ক্লিপটো চাব, এনজয় কৰিব। আৰু ইয়াৰ ৰেকৰ্ডৰ দিনা হয়, মানে ডে' 3 হয়। মিৰৰ প'ষ্ট দিছিলোঁ দেই, আৰু এইটো মোৰ বেটছ হয়, যিটো আমাক মানে সকলোকে যে দিছিল নিজৰ নিজৰ নামৰ পাৰফিউমৰ নাম্বাৰ সেনেদৰে। মানে এয়া হোটেলৰ সন্মুখত যেতিয়া আমি গাড়ীত উঠিবলৈ ৰখি আছিলোঁ, আৰু তাৰে আগৰে হয় এইটো বমৰেং। মই পিছত দেখাই দিলোঁ আপোনালোকক। আৰু যাই পোৱাৰ পিছত তেনেদৰে মানে তাতে বিহু বনন্দিয়া বুলি যে লিখিছিল, আৰু এয়া মানে ৰাতি নাচাৰ মানে ৰেকৰ্ড কৰাৰ আগতে। আৰু এয়া মলয়া বাইদেউ আৰু চেলিব্ৰিটিক লগ পাইছোঁ। আৰু কোনজন চেলিব্ৰিটিক আপোনালোকে বেছি ভাল পায় বা চিনি পায়তো সকলোকে, তথাপিও মানে কমেণ্ট কৰি জনাবচোন কোনজন আপোনালোকৰ ফেভৰেট হয়। আৰু এওঁলোকক লগ পাই বহুত বেছি ভাল লাগিল। আৰু এই মঞ্চৰ আগত মই। আৰু আপোনালোকেতো জানেই এইটো এটা বমৰেং। 13 এপ্ৰিলৰ দিনা যিদিনা ৰেকৰ্ড হৈছিল সেইদিনাৰে হয়। যোৱাৰ আগত এটা মানে বমৰেং বনালোঁ, আৰু বহুত মানে ভাল লাগিছিল মনটো দেই। এই ক্লিপটো ডে' 3 হয়, যিদিনা আমাৰ ৰেকৰ্ড হৈছিল। আৰু এতিয়া বৰ্তমান ঢোলৰ পেপাৰ ঢুলীয়াসকলৰ ৰেকৰ্ড হৈ আছিলে। চ' ক্লিপটো চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। এই ক্লিপটো আমি যেতিয়া ৰেকৰ্ড কৰিছিলোঁ মানে ডে' 3 দিনা সেইদিনাৰে হয়। ৰেকৰ্ড কৰা হোৱাৰ পিছত এনেদৰে আমি অকণমান ফূৰ্তি কৰিছোঁ। হিমন্ত ছাৰ আছিল, তাৰপিছত আইমি বৰুৱা আছিল, এয়া মলয়া বাইদেউ, আপোনালোকে সকলোৱে চিনি পায়। আৰু আছিল বহুতো মানে বিখ্যাত মানুহ আছিল, দেখাম ৰ'ব।
এইটো ক্লিপ 13 এপ্ৰিলৰ হয়, মানে যিদিনা আমি ৰেকৰ্ড কৰিছিলোঁ, ৰেকৰ্ড যিদিনা হৈছিল আমাৰ সেইদিনাৰ হয়, ডে 3 হয়। ত' ক্লিপটো এনজয় কৰক আৰু কমেণ্ট কৰি জনাব দেই কোনে কোনে গৈছিল, তেওঁলোকে কমেণ্ট কৰি জনাব। কোনোবা যদি মোক নিউজত বা ক'ৰবাত হ'লেও দেখিছে প্লিজ কমেণ্ট কৰি জনাব দেই। এদিন মানে আমাক সুধিছিল, ডে 2 দিনাই মানে এটা নিউজৰ মানুহ আহিছিল, কেইটামান এজনী ছোৱালীক সুধিছিল মানে। আৰু এইটো ক্লিপো 13 এপ্ৰিলৰে হয়, ডে 3। আমি যেতিয়া গাড়ী ৰখিবলৈ গৈ আছিলোঁ তেতিয়া। আমাৰ ঘৰত মন নবহিব ন এনে একদম যাবলৈ মন আৰু এইখন ফটো মানে 14 এপ্ৰিল মানে মেইন বিহুৰ দিনা হয়, ৰেকৰ্ডৰ পিছদিনা ডে 4 হয়। আৰু মানে হোটেলত থাকোঁতে উঠিলোঁ ফটোকেইখন, ভাবিছিলোঁ আজি মানে যামেই যাতে আজি লাষ্ট দিন হ'ব হোটেলত, ভাবিলোঁ ফটোকেইখন উঠি লওঁ, বৰ ধুনীয়াকৈ উঠিছোঁ। তাৰপিছত এয়া মানে আমি বিহু নাচা হোৱাৰ পিছত যেতিয়া আমি গাড়ীত উঠিব আহিছিলোঁ, গাড়ীত ৰখিছিলোঁ তেতিয়াৰ হয়। এয়া চোনপাহি মানে একেলগে মোৰ লগত ৰুমমেট আছিল। তাৰপিছত এনেদৰে আমি ৰাস্তাটোতো উঠিলোঁ আৰু ঢোলটোৰ আগতো উঠি লৈছোঁ আৰু লাষ্ট দিন কাৰণে যাতে মনত পৰিব আৰু কথাবোৰ, ভাবিলোঁ ফটো উঠি মেমৰিজ কৰি ৰাখিম। আৰু ইয়াত মোৰ নিউ ফ্ৰেণ্ডছ, তাতে মানে ভাত খুৱাইছিল যে তাতে। এইটো ক্লিপ মানে আমাক য'ত খানা খুৱাইছিল সেই জেগাখিনি ক্লিপ হয়, মই ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাবিছিলোঁ মেমৰিজ বুলি। আৰু এতিয়া আপোনালোকক দেখাই দিলোঁ। লাষ্ট দিনাৰে হয়, যিদিনা আমাৰ বিহু প্ৰগ্ৰেম শেষ হৈছিল 14 এপ্ৰিলৰ দিনা। আৰু এই ফটোখন দেখিছে আপোনালোকে, পিছফালে ৰংঘৰটো আছাম আছাম বুলি লিখা আছিল তাতে। ফিল্ডখনত যে আছিল, লাষ্ট দিনা মানে তাড়াতাড়িকৈ ৰাতি দেৰি হোৱা স্বত্তেও মানে ফটোখন উঠি আহিলোঁ, কাৰণ এইবিলাক মেমৰিজ লাগে নহয়। এইটো মানে লাষ্ট দিনৰে ক্লিপ হয়, ডে 4, যিদিনা আমি ঘৰলৈ আহিছিলোঁ। এই ক্লিপটো মানে ডে 4 হয়, যেতিয়া আমাক মানে হোটেলত মানে থাকাকৈ যেতিয়া নিছিলে, আমাক হোটেল বন্দনাত ৰাখিছিলে, মই আপোনালোকক কৈছোঁৱে। তেতিয়াৰ মানে ক্লিপ হয়, লাষ্ট দিনাৰ হয়, যিদিনা আমি হোটেলত আহিছোঁ, তাৰ পৰা ঘৰত আহিছোঁ। বহুত মিছ কৰিম দেই এদিন।
এইটো ক্লিপ ডে 4ৰ হয়, যিদিনা 4 দিনৰ কাৰণে যে আমাক লৈ গৈছিল বন্দনা হোটেলত যে ৰাখিছিল, মানে তেতিয়াৰ ক্লিপ হয়। ডে 4 মানে লাষ্ট দিনা, আৰু যিদিনা আমি হোটেলত আহিছোঁ, হোটেলৰ পৰা ঘৰত আহিছোঁ আৰু সেইদিনা হয়। আৰু মানে মনটো বেয়াও লাগি আছিল যে কিবা এটা ভাল মানে বুজি মানে আপোনালোকক বুজাব নোৱাৰোঁ মই, এনেকুৱা এটা মানে মোৰ অনুভৱ যে মা দেউতা ভণ্টি পৰা আঁতৰত আছিলোঁ, কিন্তু তাতে বেলেগ বেলেগ ধৰণৰ মানুহক লগ পাইছিলোঁ, ইমানবোৰ নাচনী, ইমানবোৰ ধুনীয়া ইফালৰ মানে উজনি নামনি সকলো জেগাৰে মানুহক লগ পাইছিলোঁ, ভালো লাগিছিল। আৰু সেইকাৰণে ইমান দুখ লাগি আছিল যে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ বা এনেকুৱা এটা পৰিৱেশৰ পৰা ঘৰত উভতি আহিম আকৌ। আৰু বহুখিনি আমি খোজকাঢ়ি আহিব লগা হৈছিল, কাৰণ বহুত মানুহ হৈছিল সেইদিনা। যাতে সকলোৱে মানে হোটেললৈ আহিব বা ঘৰলৈ আহিব, সেইকাৰণে মানে সকলোৰে মানে ফূৰ্তিও লাগিছিল ঘৰলৈ উভতি যাওঁ বুলি। বাই বাই। বহুত ধুনীয়া লাইন। এইটো ক্লিপ যিদিনা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল, সেইদিনা মানে আমি যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত আৰু হিমন্ত ছাৰৰ আগত যেতিয়া আমি নাচিলোঁ, বৰলগত কৰিলোঁ, তাৰে পিছত আমি যেতিয়া গাই ৰখি আছিলোঁ, তেতিয়াৰ ক্লিপ। মোৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত। আৰু ক্লিপকেইটাৰ কোনটো ক্লিপ আপোনালোকৰ বেছি ভাল লাগিছিল কমেণ্ট কৰি জনাব। আজিৰ কাৰণে বাই, নেক্সট ব্লগত লগ পাম।